वर्किंग प्रेसिडेंटসকল আৰু জেনেৰেল সেক্ৰেটাৰীসকলক লগত লৈ মই ৰাজ্যপাল ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ আৰু ৰাজ্যপাল ডাঙৰীয়াৰ সন্মুখত আমি দীঘলীয়াকৈ প্ৰায় আধা ঘণ্টা সময় ধৰি তেখেতৰ সন্মুখত আমি অসমৰ বৰ্তমানৰ পৰিস্থিতি জুবিন গাৰ্গৰ মৃত্যুৰ পাছত হোৱা পৰিস্থিতি সম্পৰ্কে বিস্তৃত বিৱৰণ দাঙি ধৰিলোঁ। আমি মূলতঃ চাৰিটা ডিমাণ্ড কৰিলোঁ তেখেতৰ সন্মুখত, চাৰিটা তেখেতক সন্মুখত দাবী উত্থাপন কৰিলোঁ। প্ৰথম দাবীটো হ'ল যে যেহেতু ঘটনাটো বিদেশত ঘটিছে সেইকাৰণে অসম পুলিচে এই ঘটনাটোৰ তদন্ত কৰাটো ইমান সম্ভৱপৰ নহ'ব। সেইকাৰণে আমি এই ঘটনাটো CBI তদন্ত কৰিবৰ কাৰণে দাবী জনালোঁ আৰু তেখেতেও এইটোত সন্মতি প্ৰকাশ কৰি কৈছে যে হয় ঘটনাটো বহুত চিৰিয়াছ আৰু বিদেশত ঘটিছে, গতিকে মই গভৰ্ণমেণ্টৰ লগত কথা পাতিম। দ্বিতীয় বস্তুটো হ'ল আমি ক'লোঁ যে গোটেই ঘটনাটোৰ কাৰণে মূল যিকেইজন অভিযুক্ত শ্যামকানু মহন্ত, আপোনাৰ শৰ্মা, সিদ্ধাৰ্থ শৰ্মা আৰু সেই সাঁতোৰত থকা ফ্ৰী ডাইভিঙত থকা সাগৰত থকা যিসকল মানুহ তেওঁলোকক অতি সোনকালে আটক কৰিব লাগে, এই কথাটো ক'লোঁ। আৰু আমি ক'লোঁ যে তেওঁলোকে এতিয়া ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট দি আছে, ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ আপোনাৰ তেওঁলোকে লাইভ দি আছে। আমি ক'লোঁ যে যি সময়ত অসমত চোৰ এজন ধৰিলে এনকাউণ্টাৰ কৰা হয়, যি সময়ত 500 টকা খোৱা কেৰাণী এজনক বা পুলিচৰ OC এজনক বা পুলিচৰ চিপাহী এজনক ধৰা হয়, তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হয়, যি সময়ত আপোনালোকে দেখিছে যে চাইকেল চোৰ এজনকো এনকাউণ্টাৰ কৰা হয়, আৰু যি সময়ত জুবিন গাৰ্গৰ জাষ্টিছৰ কাৰণে মাত মতা মানুহৰ ওপৰত NSA লগোৱা হয়, সেই সময়ত আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে মূল অভিযুক্ত মেইন একিউজড তেওঁলোকক কেনেকৈ মৌজ মস্তি কৰি থাকিবৰ কাৰণে সময় দিয়া, তেওঁলোকক পূজা খাবৰ কাৰণে সময় দিয়া, তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা নোলোৱা, এইটোৱে প্ৰমাণ কৰিছে যে অসম চৰকাৰে জুবিন গাৰ্গৰ কেছটো এতিয়ালৈকে চিৰিয়াছলি লোৱা নাই। আমি সেইকাৰণে ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰিলোঁ আৰু আমি ক'লোঁ যে অনতিবিলম্বে এই একিউজকেইজনক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। তেখেতে এই সম্পৰ্কেও আমাক খুব পজিটিভ কথা কৈছে আৰু কৈছে যে কেন্দ্ৰীয় চৰকাৰকো এই সম্পৰ্কে তেখেতে জনাব। আমি থাৰ্ড যিটো কথা কৈছিলোঁ সেইটো হ'ল যে যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলে যি আপোনালোকে দেখিছে যে যি ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন কৰিছে তাত বিভিন্ন কথা বাৰ্তা ওলাইছে। আমি ৰাজ্যপাল ডাঙৰীয়াক ক'লোঁ যে CID তদন্ত কৰোঁতে তেওঁৰ ঘৰত শ্যামকানু মহন্তৰ ঘৰত এনেকুৱা ধৰণৰ আপত্তিজনক নথি ওলাইছে যিবিলাকৰ পৰা প্ৰমাণ হয় যে ইয়াত এটা বহুত ডাঙৰ ফাইনেন্সিয়েল ফ্ৰড এটা লুকাই আছে। আৰু আমি এই কথাও জনালোঁ যে তাত অসমৰ বহুত ডাঙৰ ডাঙৰ ৰাজনীতিকৰ পত্নী, ডাঙৰ ব্যৱসায়ী এইবিলাক মানুহৰ অংশগ্ৰহণ আছে। গতিকে এই গোটেই ঘটনাবিলাকৰ ওপৰত এটা EDৰ তদন্ত অতি সোনকালে কৰিব লাগে আৰু তেখেতে এই কথাটো মানি লৈছে। চতুৰ্থ আন এটা গুৰুত্বপূৰ্ণ কথা ক'লোঁ যে অজয় ফুকনৰ ওপৰত, শিল্পী অজয় ফুকনৰ ওপৰত NSA লগাইছে আৰু আমাৰ ভিক্টৰ দাসৰ ওপৰত NSA লগাইছে। আমি ক'লোঁ যে জুবিন গাৰ্গৰ জাষ্টিছ বিচাৰিবলৈ যোৱাটো কি ৰাষ্ট্ৰদ্ৰোহ নেকি? তেখেতেতো এইটোত খুব প্ৰকাশ কৰিলে, খুব প্ৰকাশ কৰিছে, খেদ প্ৰকাশ কৰা বুলি যাক কয়, খেদ প্ৰকাশ কৰিলে, ক'লে এইটো ঘটনা ঘটিছে নেকি? তেখেতে নামকেইটা লিখি লৈছে কাক লগাইছে এনেকৈ। আৰু আমি কৈছোঁ যে এনেকৈ ঘটিছে আৰু এইটো আপুনি এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তো ইয়াত প্ৰতিবাদৰ অধিকাৰ নাথাকিব নেকি? তেতিয়া তেখেতে এবাৰ ক'লে যে জুবিন গাৰ্গক লৈ সঁচাকৈ তেখেত সাংঘাতিক ধৰণৰ চিৰিয়াছ। তেখেতে এবাৰেই জুবিন গাৰ্গক লগ পোৱা বুলি ক'লে, তেলেংগানাত লগ পোৱা বুলি ক'লে, আৰু তেওঁ খুব কেনেকৈ ধুনীয়াকৈ মৰমেৰে শ্ৰদ্ধাৰে আৰু খুব সহজ সৰলভাৱে তেওঁৰ লগত কথা বাৰ্তা পাতিছিলে সেইখিনি কথাও ক'লে। তাৰপাছত তেওঁ ক'লে যে তেওঁ সঁচাকৈ অত্যন্ত দুখিত হৈ আছে আৰু সেইকাৰণে তেওঁ পূজাও এবাৰ অংশগ্ৰহণ কৰা নাই আৰু এইবাৰ তেওঁৰ অহা 3 অক্টোবৰ তাৰিখৰ দিনা তেওঁৰ জন্মদিন আছে আৰু এইবাৰ ৰাজ্যপালে জন্মদিনো পালন নকৰে। কৈছে যে এইটো গোটেই অসমীয়া জাতিৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা আৰু সেইকাৰণে তেওঁৰ জন্মদিন পৰ্যন্ত তেওঁ পালন নকৰে আৰু ক'লে যে আপোনালোকৰ যি প্ৰতিবাদ হ'ব, আমি প্ৰতিবাদ হ'ব বুলি আজিৰ পৰা জনালোঁ। আপোনালোকৰ যি প্ৰতিবাদ হ'ব সেই তাৰ প্ৰতিও আমাৰ প্ৰতি ভাল ভাৱ তেওঁ পোষণ কৰিছে। তেখেতেও বিচাৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হওক, জাষ্টিছ জুবিন গাৰ্গে পাওক। ৰাজ্যপাল ডাঙৰীয়াৰ এই ইতিবাচক কথা বাৰ্তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু আমি বাৰম্বাৰ তেখেতক অনুৰোধ কৰিছোঁ যে অসমৰ এই ঘটনাবিলাক কেন্দ্ৰীয় চৰকাৰক জনাব লাগে।
আৰু হোম মিনিষ্ট্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ওচৰলৈ এই কথাবিলাক লৈ যাব লাগে যাতে অসমত যি অৰাজকতাকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই কথা সম্পৰ্কে হোম মিনিষ্ট্ৰীয়ে জানিব লাগে। আপুনি আজি চচলত আকৌ অন্নখন কাৰ্যসূচীটো বহিব মানে সেইটো আমি ইয়াৰ পৰা পোনে পোনে গৈ ৰাজ্যৰ দলৰ সভাপতি হিচাপে কেৱল মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী সেই দিনটোলৈকে আমি কৰিম যিদিনালৈকে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা নহয়। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নিশ্চিতভাৱে পাব। এই সম্পৰ্কে যেতিয়ালৈকে আমি নিশ্চিত নহওঁ তেতিয়ালৈকে আমাৰ এই অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হ'ব। চৰকাৰে কৈ আছে যে আন্দোলনকাৰীবিলাকে নেপাল সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, নেপালৰ নিচিনা ঘটনাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। ঠিক আছে, নেপাল নালাগে, মই এজন মানুহে ধৰ্মঘট কৰিম। এজন মানুহকতো ভয় কৰিব নালাগে। এজন মানুহৰ ধৰ্মঘটটোত তেওঁ উপস্থিত হওক। মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপোনাৰ নিজৰ বিধানসভাৰ এজন বিধায়কে মই গৈ নিজে উপস্থিত হৈ তাতে অনিৰ্দিষ্টকালীন ধৰ্মঘট কৰিম, তাকো অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পীজনৰ মৃত্যুৰ তদন্ত বিচাৰি। মই আশা কৰিম তালৈ মুখ্যমন্ত্ৰী আহিব। মই আশা কৰিম যে অতি সোনকালে আমাৰ 4টা দাবী তেখেতে পূৰণ কৰিব। 1 নম্বৰ দাবীটো যে CBI তদন্ত হ'ব লাগে, অসম পুলিচে এইটো নোৱাৰে বাহিৰত কৰা তদন্ত। 2 নম্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যে অভিযুক্তসকলক নাটক কৰি থাকিবলৈ সুযোগ দিব নালাগে, তেওঁলোকক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে। অভিযুক্তই যাতে মই অসমলৈ গৈ আছোঁ বুলি ভীমৰ বচন আওৰাব নোৱাৰে, তেওঁক ধৰি অনাৰ ব্যৱস্থা কৰিব লাগে। তেওঁক এনেকুৱা ধৰণৰ লুজ মানে তেওঁ কিমান লুজ হেৰি কৰি আইন শৃংখলাৰ পৰিস্থিতি কৰি তেওঁক এনেকুৱা সুযোগ দি থকাটো অসমৰ মুখ্যমন্ত্ৰী যে তেওঁৰ প্ৰতি সদয় একদম অভিযুক্তৰ প্ৰতি যে অতি সদয়। আৰু এটা কথা আপোনালোকে চাওকচোন, সিদ্ধাৰ্থ শৰ্মাক দিল্লীৰ পৰা এৰি দিলে, ক'লে বোলে নহয় জুবিন গাৰ্গৰ পত্নীয়ে এৰি দিবলৈ ক'লে। ঠিক আছে, পত্নীয়ে এৰি দিবলৈ ক'লে, তেওঁ সেই সময়ত আৱেগিক হৈ আছিলে, কিবা এটা কাৰণত ক'লে। কোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাক কিয় তোমালোকে নজৰত নাৰাখিলা? আজি সিদ্ধাৰ্থ শৰ্মা ক'ত? আজি কিয় সিদ্ধাৰ্থ শৰ্মাক অনুনয় বিনয় কৰি থাকিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে? কিয় আজি শ্যাম কানু মহন্তক অনুনয় বিনয় কৰি থাকিবলগীয়া হৈছে? যদি CBIক দি দিলেহেঁতেন, CBI একদিনৰ ভিতৰত গৈ ধৰি আনিব পাৰিলেহেঁতেন। গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ যে 4টা দাবী পূৰণ কৰিব লাগিব। CBI তদন্ত ঘোষণা কৰিব লাগিব। অভিযুক্ত আটাইকেইজন মানে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সাঁতোৰত জড়িত থকা যিকেইজন মানুহ তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। এইটো 2। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আখু দাবী 3 যে EDৰ তদন্ত কৰিব লাগিব। EDৰ তদন্ত গোটেই ফাইনেন্সিয়েল বিষয়টো ওলাই আছে যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়েও গৈ তাতে নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ অংশগ্ৰহণ কৰিছিলে। ফেশ্বন শ্ব'টো তেওঁ অৰ্গেনাইজ কৰিছিলে, তেওঁ স্পন্সৰ কৰিছিলে বুলি এতিয়া ওলাই আছে। আমি নাজানো হয় নে নহয়। আৰু এই গোটেই টকা পইচাবিলাক ক'ৰ পৰা পাইছে শ্যাম কানু মহন্তই? হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিয়া নাই নেকি? এতিয়া যে বৰ ভদ্ৰলোকজন দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই, এতিয়া যে একদম শ্যাম কানুক চিনি নোপোৱা ধৰণৰ এটা আচৰণ কৰিছে, এতিয়া যে বিৰাট ডাঙৰ বিপ্লৱী ডাইলগ মাৰি আছে হিমন্ত বিশ্ব শৰ্মাই, পইচাবিলাক ক'ত দিছিলে? কোনে দিছিলে? সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা তেওঁ উত্থান হোৱা নাই জানো শ্যাম কানু মহন্তৰ? তাৰপাছত শ্যাম কানু মহন্তৰ সেই উত্থান হিমন্ত বিশ্ব শৰ্মাৰ দিনতে আটাইতকৈ ওপৰলৈ উঠা নাই জানো? নহয় জানো? কওক, আপোনালোকে নিজে কওক। তাৰপাছত আকৌ সিদ্ধাৰ্থ শৰ্মা বোলা মানুহজন আৰু শ্যাম কানু মহন্ত বোলে অসম গণ পৰিষদৰ সদস্য বোলে, আৰু সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ সদস্য। তেওঁলোকৰ ওপৰত ইমান নৰম ভাৱ কিয়? আৰে এজন সৰু চুৰক য'ত এনকাউণ্টাৰ কৰা হয় অসমত, কোনোবাই ফেচবুকত কবিতা এটা লিখিলে য'ত NSA লগোৱা হয়, তাত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহক এতিয়ালৈকে ধৰা নহয়। তেওঁলোকক মুখ্যমন্ত্ৰীয়ে অনুৰোধ কৰি থাকে, আমি 6 অক্টোবৰলৈকে সময় দিছোঁ, 6 অক্টোবৰলৈকে সময় দিছোঁ। আপোনালোক এনেকৈ কয় এনেই হ'লে তই ছয় কয় চব মানুহ একদম বয়সীয়া মানুহকো মুখ্যমন্ত্ৰীয়ে তই বুলি কৈ থাকে, একদম অভিযুক্তকেইজনক একদম আপুনি কৈ তেল মাৰি আছে। এইটো কেনেকুৱা আচৰণ? গতিকে আমাক ন্যায় লাগিব। আৰু চতুৰ্থটো ন্যায় লাগিব যে এই এজন গায়ক অজয় ফুকন আৰু এজন শিক্ষক ভিক্টৰ দাস, এই দুইজনক কি কাৰণে NSA লগালে? জুবিন গাৰ্গৰ ন্যায় বিচৰাটো সঁচাকৈ ৰাষ্ট্ৰদ্ৰোহ নে কি? হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যদি এইটো ৰাষ্ট্ৰদ্ৰোহ হয়, তেতিয়াহ'লে সেই ৰাষ্ট্ৰদ্ৰোহ প্ৰত্যেকজন অসমীয়াই কৰিব লাগিব। আৰু সেই ৰাষ্ট্ৰদ্ৰোহ যদি কৰাৰ কাৰণে NSA লগাইছে, অজয় ফুকন আৰু ভিক্টৰ দাসক অতি সোনকালে মুকলি কৰি দিব লাগিব। মই ভাবোঁ যে অসমৰ ৰাইজে কথাবিলাক বুজি উঠিব। আমি কোনোপধ্যে দ্বিতীয় এটা পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডৰ ঘটনা হ'বলৈ দিব নোৱাৰোঁ। মই কলেজত পঢ়ি থকা অৱস্থাত পৰাগ কুমাৰ দাসক হত্যা কৰা হৈছিলে, আৰু তেতিয়া সেই ঘটনাৰ লাখ মানুহ ওলাই আহিছিলে, পাছত আমি ন্যায় নাপালোঁ।
মোৰ জীৱনকালত কা আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ মোক 2 বছৰ জেলত ভৰাই থ'লে তাৰপিছত কা আন্দোলনৰ কোনো ফলাফল নোলাল এতিয়া জুবিন গাৰ্গ মৃত্যু হ'ল মুখ্যমন্ত্ৰীয়ে নাটক আৰম্ভ কৰিছে চিৰিয়েল বেহাৰবাৰী আউটপোষ্টৰ নিচিনা দীঘলীয়া চিৰিয়েল এখন আৰম্ভ কৰিছে এইবাৰ হ'বলৈ নিদিওঁ সেইকাৰণে আজিৰ পৰা প্ৰতিবাদত বহিম আৰু ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদত বহিম আৰু তেওঁ যাতে গালি পাৰিব নোৱাৰে সেইকাৰণে অকলে বহিম অকলে এজন মানুহ 144ও লগাব নোৱাৰে এজন মানুহ বহিম আৰু যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাক এৰি নিদিওঁ